নমস্কাৰ মই জয়শ্ৰী 45 ডেজ মিনি ব্লগ চেলেঞ্জৰ আজি এইটো 26 নম্বৰটো মিনি ব্লগ আৰু এতিয়া মই গৈ আছোঁ টংলা। সেইদিনা যে কৈছিলোঁ কামটো নহ'লে সেইটোৱে কৰিব আহিছোঁ আজিও। মোৰ মানে বেংকৰ একাউণ্টটোত ট্ৰেন্সফাৰ কৰিবলগীয়া আছিল, যিহেতু আমাৰ পৰা টংলা ভালেখিনি দূৰ হয়। কিন্তু এটা কথা মানিব লাগিব, টংলা ব্ৰাঞ্চৰ ছাৰ্ভিচ ধুনীয়া আৰু ইয়াৰ যিখিনি কৰ্মচাৰীখিনিৰ ব্যৱহাৰ বহুতেই বেছি ভাল, আমাৰ ফালৰ নিচিনা নহয়। ইয়াত বহুত ভাল ব্যৱহাৰ কৰে আৰু আপোনালোকে দেখিছেনে ফৰ্ম ফিল আপ কৰি দি আছে। নজনা মানুহক মানে ফৰ্ম ফিল আপ কৰি দিব বা ভালদৰে কথাখিনি বুজাই কয়। মোৰ কামখিনি কৰি হৈ গ'ল আৰু এতিয়া আমি যাম টংলা বজাৰ আছে আজি, সেইটো মঙলবাৰ, তালৈকে গৈ আছোঁ। ঘৰলৈ আহি থাকোঁতে এয়া মাৰ মাহীয়েকহঁতৰ ঘৰটো সোমালোঁ এপাক। টংলাৰ পৰা আহি এতিয়া হেমন্তৰৰ দোকানত আহিলোঁ। মোৰ এখন ID ওলাব লগা আছিল কলেজৰ, তাতে ওলাব। আজিলৈ বাই বাই, নেক্সট মিনি ব্লগত আকৌ লগ পাম। যদিহে মোৰ ভিডিঅ'বোৰ চাই ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট কৰি দিব দেই গাইজ।